নমস্কাৰ লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মাৰ্কেটে যিটো দিছে নহয় মুভ আপোনাৰ প্ৰতিটো ক্ষেত্ৰতে যদি নিফটি 50ত চাই আপোনাৰ বেংক নিফটিত চাওক আপুনি ফিন নিফটিত চাওক য'তেই নাচাওক কিয় মাৰ্কেটে আজি বুলিছ মই যোৱাকালি আপোনালোকক কৈছিলোঁ যে মাৰ্কেটে অহা কালিলৈ যিটো 29 নৱেম্বৰ তাৰিখে মাৰ্কেট বুলিছ আছে মই কৈছিলোঁ বুলিছ ভিউ আপোনালোকে ৰাখক আপুনি কিন্তু মই ভবাতকৈ বহুত ওপৰ গুচি গ'ল গতিকে সেইটো আমাৰ কাৰণে ভালেই হ'ল। এতিয়া ঠিক আছে চাওক আপুনি চাওক মাৰ্কেটত যদি এইটোত আপুনি প্ৰফিট কৰিছে তেতিয়া বহুত ভাল আপোনাৰ কাৰণে। এতিয়া চাওক আপুনি কালিলৈ কেনেকৈ ট্ৰেড কৰিব, কালিলৈ আপুনি নিফটি 50 বেংক নিফটি আৰু ফাইন নিফটিত কেনেকৈ ট্ৰেড কৰিব চাওক। আজি বহুত ডাঙৰ এটা বুলিছ মুভ দি দিলে গতিকে আমি এটা চিন্তা কৰিবলগীয়া বিষয় কালিলৈ আমি কেনেকৈ ট্ৰেড কৰিম। এতিয়া মই প্ৰথমতে আপোনালোকক দেখুৱাই দিম চাওক বেংক নিফটিত হওক প্ৰথমতে চাওক বেংক নিফটিত চাওক কিমান মুভ দিছে প্ৰায় 700 800 1000 1500লৈকে মুভ আপোনাৰ ইয়াত দেখা পাইছে। প্ৰায় আপোনাৰ ইয়াত 900ৰ পৰা প্ৰায় 500লৈকে গৈছে 44500 প্ৰায় আপুনি ইয়াত যদি চাই 600 মুভ আপুনি ইয়াত বহুত ডাঙৰ কেপচাৰ। নিফটি 50টো চাওক আপুনি ফাইন নিফটিটো চাওক প্ৰতিটোতে আপোনাৰ 400ৰ পৰা 500ৰ ওপৰতে প্ৰায় মুভ দিছে ইয়াত গতিকে আমাৰ কাৰণে ভাল। এতিয়া মই আপোনালোকক ক'ম আপুনি কেনেকৈ অহা কালিলৈ 30 নৱেম্বৰ তাৰিখে আপুনি যিহেতু মাৰ্কেট হ'ব লাষ্ট কালিলৈ এক্সপায়াৰী গতিকে সেই দিনত আপুনি কেনেকৈ আপুনি ট্ৰেড কৰিব পাৰিব। এতিয়া আহক কালিলৈ সকলোখিনি এক্সপায়াৰী আছে দেই গতিকে আপোনালোকে চাওক আপোনালোকে কেনেকৈ ট্ৰেড কৰিব সেইটো এটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট। এতিয়া মই আপোনালোকক প্ৰথমতে কৈছোঁ ফিন নিফটিৰ ক্ষেত্ৰত যদি আপোনালোকে চাই প্ৰথমতে আপোনালোকক মই কৈ দিছোঁ ফিন নিফটিৰ ক্ষেত্ৰত ফিন নিফটিত যদি আপোনালোকে চাই তেতিয়াহ'লে মই কৈছোঁ আপুনি ফ্লেট অপেনিঙত ৰখিব 20,000ৰ ওপৰত অপেনিং হওক বা এইখিতে যদি অপেনিং হৈ পেলাই মাৰ্কেটে ওপৰলৈ যোৱাৰ চান্স আছে যিটো 20,150 বা 20,200লৈকে মাৰ্কেট যোৱাৰ সম্ভাৱনা আছে। ময়ো বুলিছ ভিউৱে দেখা পাইছোঁ গতিকে আপোনালোকে ইয়ালৈকে এক্সপেক্ট কৰিব পাৰে অহা কালিলৈও গতিকে ট্ৰেড কৰাটো আপোনালোকৰ ওপৰত কথা। তাৰপিছত হয়তো মাৰ্কেটে ইয়াত এদিন বা দুদিন মাৰ্কেটে ইয়াত ছাইড বেচ হোৱাৰ মই লক্ষণ দেখা পাইছোঁ গতিকে সেইমতে আপোনালোকে যদি ট্ৰেড কৰিব পাৰে আৰু নহ'লে আপোনাৰ যিটো ভিউ আছে সেই ভিউ মতে আপুনি ইয়াত ট্ৰেড কৰিব পাৰে। এতিয়া মই আপোনালোকক কৈছোঁ পোনে ইয়াত আৰু মই বেয়াৰিছ ভিউ মই ইয়াত দেখা পোৱা নাই। এতিয়া মই নিফটি বেংকত মই পোনে গৈছোঁ 15 মিনিটৰ কেণ্ডেল বনোৱা আছে তাৰপিছত মই ইয়াত চাই দিছোঁ এতিয়া 1 মিনিট 1 দিনত মই 1 দিনত অবৰ চাই লৈছোঁ এনালাইচিছ কৰিবৰ বাবে। ইয়াত মই এতিয়া আপোনাৰ যিটো হৰিজণ্টেল লাইন আছে অকণমান মই চেঞ্জ কৰিব বিচাৰিছোঁ। ইয়াৰ তলৰ পৰা এডাল মই লৈ গ'লোঁ ওপৰলৈ লৈ গৈ ইয়াত মই এডাল দিলোঁ আৰু এডাল আপোনাৰ মই ইয়াতে ৰাখি দিলোঁ। এতিয়া আপোনাক মই 15 মিনিটত মই দেখুৱাই দিম নিফটি বেংকৰ ক্ষেত্ৰত আপুনি কেনেকৈ ট্ৰেড কৰিব। চাওক সদায় আপোনাৰ প্ৰফিট এনেকৈ নিদিব পাৰে, এইটো এটা বহুত ডাঙৰ প্ৰফিট দেখা পাইছে। এই 3 দিনৰ পৰা ধৰি মাৰ্কেট যিটো আছিলে বা এই এসপ্তাহ যিটো মাৰ্কেট আছিলে চলি আছিলে এতিয়া আমাৰ ইয়াত ডাঙৰ মুভ দিবলৈ আৰম্ভ কৰিলে যিহেতু আমি কৈছিলোঁ 600ৰ ওপৰত গ'লে বা 700ৰ ওপৰত গ'লে আমি ডাঙৰ মুভ এক্সপেক্ট কৰিব পাৰোঁ। এতিয়া মই কৈছিলোঁ যে ইয়াত নিফটি বেংকত এইটো গেপ ফিল আপ কৰি পেলাই মাৰ্কেট ইয়াত থাকিব কিন্তু গেপতকৈও ফিল আপ কৰিও বহুত আপ গুচি গ'ল। এতিয়া মাৰ্কেটত চাওক কালিলৈ আপোনালোকে যদি ট্ৰেড কৰিব বিচাৰে নিফটি বেংকৰ ক্ষেত্ৰত তেতিয়াহ'লে 44,580 বা 50ৰ ভিতৰত যদি থাকে বা 500ৰ ওপৰত যদি মাৰ্কেট অপেনিং হয় তেতিয়া আপুনি বুলিছ ভিউ ৰাখিব পাৰে 44,700 770 বা 750 তাৰ পৰা আপুনি নেক্সট টাৰ্গেট ৰাখিব পাৰে 44,900 বা 800লৈকে আপুনি টাৰ্গেট ৰাখিব পাৰে বুলিছ ভিউ ক্ষেত্ৰত। মই ইয়াত বেৰিছ ভিউ মই দেখা পোৱা নাই গতিকে আপোনালোকক মই ক'লোঁ সেইমতে আপোনালোকে ট্ৰেড কৰিব পাৰে। যদিও বেৰিছ হয় তেতিয়া বেৰিছ আপোনাৰ 44,400লৈকে আপোনাৰ বেৰিছ হ'ব পাৰে ঠিক আছে। আৰু এতিয়া মই পোনে আপোনালোকক লৈ গৈছোঁ নিফটি বেংকত দেখালোঁ নিফটি 50 দেখুওৱা নাই। এতিয়া মই নিফটি 50ত মই আপোনালোকক দেখুৱাই দিছোঁ চাওক নিফটি 50টো প্ৰায় একেই নিফটি 50টো মই কৈছোঁ প্ৰায় একেই হ'ব। আপুনি বুলিছ ভিউ ৰাখিব পাৰে কালিলৈ গতিকে সেইমতে আপুনি কালিলৈ আপুনি তাত ট্ৰেড কৰিব। গতিকে চাওক মাৰ্কেটে 2 দিন বা 3 দিন বা সপ্তাহত 2 দিন বা এদিন মাৰ্কেটে এনেকুৱা দি দিব যিটোত আপুনি গোটেই সপ্তাহটোৰ কাৰণে বা গোটেই মাহটোৰ কাৰণে আপোনাৰ সেই ট্ৰেডটোৱে আপোনাক গোটেই প্ৰফিট কৰি ৰাখিব। গতিকে সেইটোৱে আপোনালোকে অলপ চাই চিতি ট্ৰেডিং কৰিব বা সেই সময়টোলৈ আপুনি ৱেইট কৰিব লাগিব বা কোনখিনিত ল'ব লাগিব এণ্ট্ৰি এক্সিট সেইটো আপুনি মনত ৰাখিব লাগিব। গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।